আমি উপস্থিত আছোঁ দশম বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হৃদয়পুখুৰী 2022 এয়া পদ্ম শইকীয়া সুৰণি মঞ্চত। এতিয়া মঞ্চত আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। খন্তেক পিছতে পিঠা পনা প্ৰতিযোগিতা আৰম্ভ হ'ব। আমি এতিয়া পিঠা পনাবিলাকনো কি কি আনিছে বাইদেউসকলে তাক জানিবলৈ যাম। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? কুমুঠা। কি কি পিঠা আনিছে আমাক অকণমান জনাই দিব নেকি বাৰু? ভাপ পিঠা। আচ্ছা। এইটো মুড়ি লাড়ু। এইটো মুঠি পিঠা। আচ্ছা। এইটো হৈছে তৰা পাতৰ পিঠা। হয়। নাঙল ধোৱা পিঠা। নাঙল ধোৱা পিঠা। এইটো চচ পিঠা। এইটো ঠেকেচা পিঠা বুলি কয়। ঠেকেচা পিঠা ন? হয়। ঠিক আছে। লৱণী পিঠা। লৱণী পিঠা। লৱণী পিঠা মানে নিমখীয়া নেকি? নহয়। হে? নহয়। মিঠা। আচ্ছা। এইটো হৈছে তিলৰ আৰু এইটো হৈছে মিঠা পিঠা পেৰা। আচ্ছা। এইটো নিমখীয়া পানী পিঠা, এইটো গুড়ৰ পানী পিঠা। আচ্ছা। এয়া আছে হুৰুম। হয়। জলপান, এয়া চিৰা। চিৰা। এয়া হৈছে চুঙা চাউল, এয়া চুঙা পিঠা এইটো। হয়। এয়া হৈছে আখৈ আৰু এয়া সান্দহগুড়ি। সান্দহগুড়ি। এয়া নাৰিকলৰ লাড়ু, এয়া লুথুৰি পিঠা। লুথুৰি পিঠা। তুলি পিঠা। এয়া আছে বৰ পিঠা। এইটো তিলা তেল পিঠা, মিঠা এইটো মিঠা, এইটো নিমখীয়া আৰু এয়া তিল পিঠা। তাৰপিছত এয়া আছে কোমল চাউল আৰু ভজা পিঠা। তাৰপিছতে এয়া ভাত পিঠা, এয়া পকা মিঠৈ, এয়া জেং পিঠা। আচ্ছা। আপুনিও আহিছে নেকি লগত? আচ্ছা। আপোনালোকলৈ শুভেচ্ছা থাকিলে কম্পিটিশ্যনৰ বাবে। ধন্যবাদ। বাইদেউ আপোনাৰ নামটো? ক'ৰ পৰা আহিছে? মই নঙলামৰা গড়মূৰ। আচ্ছা আচ্ছা। কি কি আনিছে আপুনি? মই আনিছোঁ তিলৰ পিঠা, নাৰিকলৰ পিঠা, চুঙাত দিয়া পিঠা আনিছোঁ, জেং পিঠা আনিছোঁ। কোনটো জেং পিঠা? এইটো জেং পিঠা কয়। এইটো জেং পিঠা বুলি কয় নেকি? জেং পিঠা। আচ্ছা। আপুনি দেখুৱাই দিয়ক কোনকেইটা কি পিঠা আমি ৰাইজক দেখুৱাব বিচাৰিছোঁ। এইটো মালপোৰা। মালপোৱা। এইটো ভাপত দিয়া পিঠাটো মোৰ। এইটো সুতুলি পিঠাটো। এইটো তিলৰ, এইটো নাৰিকলৰ, এইটো তেলৰ পিঠা। ঠিক আছে। এইটো চুঙাত দিয়া পিঠাটো। চুঙাত দিয়া পিঠা। আপুনি এইকেইটা এতিয়া মানিছে ন? ঠিক আছে। আপোনাক প্ৰতিযোগিতালৈ শুভেচ্ছা জনালোঁ। ইয়াত আছে কস্তুৰীকন্ধা আত্মসহায়ক গোট চিৰিংগাঁৱৰ পৰা আহিছে। তেওঁলোকে কি কি পিঠা আনিছে আমি জানিবলৈ চেষ্টা কৰিম। কি কি পিঠা আনিছে আপোনালোকে বাইদেউ? কৈ যাওকচোন। দেখুৱাই দিয়ক, দেখুৱাই দিলে ভাল লাগিব। কেঁচা মিঠৈ চেনি দিয়া। আচ্ছা। এইটো কেঁচা মিঠৈ গুড় দিয়া। আচ্ছা। এইটো জেং পিঠা। আচ্ছা। এইটো মালপোৰা। এইটো মুঠি পিঠা। তাৰপৰা এইটো ভাপত দিয়া। সুন্দৰ। এইটো জোনবিৰি। এইটো পাটিচাপ্টা পিঠা। এইটো গুৰবুৰীয়া পিঠা। গুৰবুৰীয়া পিঠা। পিঠাও কয় এইটো, এইটো সতমুখী পিঠাও কয়। তাৰপৰা দুপুলাৰ ভাত। এইটো আঙুলি পিঠা। এইটো ভাত পিঠা। লুথুৰি পিঠা, চিৰা, তিল পিঠা, তিলৰ লাড়ু, পকা মিঠৈ, তেল পিঠা গুড় দিয়া, তেল পিঠা নিমখ দিয়া, সুতুলি পিঠা, বৰ পিঠা, ভাত পিঠা, বৰ পিঠা, এইটো পিঠাৰ কেক ন? এইটো কেটলি পিঠা। আচ্ছা। আৰু এইবিলাকৰ নাম কৈ যাওক এফালৰ পৰা। চিৰা, ভাপ পিঠা, চুঙা চাউল, কোমল চাউল, দৈ, গুড়, সান্দহ, এৱা গাখীৰ, মুড়ি, গুড়, ইয়াত তামোল পাণ সজাই দিছোঁ। তাৰমানে এইকেইটা সংমিশ্ৰণে খাই ভাল লাগিব। এইটো তামোল পাণ। টোটেল কিমান বিধ পিঠা আছে আপোনালোকৰ? আৰু ইয়াত এই বাঁহৰ চুঙাটোত কিবা আছে নেকি? চুঙা চাউল আনিছে ন? চুঙা চাউল আনিছে। আপোনালোকক প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জনালোঁ আৰু বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।